बिटिआर हालामाव जाख'नाय गैयै गोजोननि सरकार फैबाय होनना बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बुंबोबाय थानाय समावनो फिन गावनिनो नखर जिल्लानि गरेस्वर जौगाखां खोन्दोनि सिङाव सोरखारि पिएमएवाइजि न'नि सायाव भिसिडिसिनि मासिगिरिया बेले-बेजे खालामनानै जाख्ल'नाय जाथाया सोराङाव फैदों। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला गरेस्वर जौगाखां खोन्दो सिंनि टेङाजार भिसिडिसिनि मासिगिरि आनन्द नार्जारिया गुबुननि आइडि नम्बरखौ बाहायनानै गुबुन सासे सुबुंनिफ्राय रां लानानै पिएमएवाइजि न'खौ होनायनि अजद थिखांदों। फुख्रिपार गामिनि रुंसारि बुदुराम बर'नि फिसाज्ला बाबु बर'नि आइडि नम्बर AS 1310607773 नम्बरनि न'खौ एखे गामिनिनो रुंसारि गाला बर'नि फिसाज्ला बाबु बर'नो टेङाजार भिसिडिसिनि मासिगिरि आनन्द नार्जारिया रां लानानै होनाय जाथाया सोराङाव फैनायनि उनाव गुबै आइडि गोनां बाबु बर'आ गरेस्वर जौगाखां खोन्दोनि बिडिअ कैलाश रायनो जाथायनि सोमोन्दै खोन्थानायनि उनावबो जेबो राहा लायाखै होनना दुखु मोननाय फोरमायदों आरो लोगोसेनो बे जाथायनि सायाव नायबिजिरनानै गोख्रों राहा लानो बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माखौ दुखुथिया आइडि गोनां बाबु बर' आरो बिनि बिसि कबिता बर'आ खावलायदों। পুখুৰীপাৰা মকলডঙৰ পৰা আমাৰ ঘৰ এখন আহিছিলে। সেই ঘৰখন তাৰমানে পুখুৰীপাৰ ভিঞ্চিমাৰি সোমালা এটা বুঢ়া হেৰিটাত আমাৰ মালিকৰ হেৰিটো আৰু ঘৰৰ পইচা সেই পইচাটো তাৰমানে আমি নাপালোঁৱে। ফাৰ্ষ্ট কিস্তিটো সোমাইছি আৰু ছেকেণ্ড লিষ্টটো সোমাই দিলা। এতিয়া আৰু সেন্দে কৈছি চেয়াৰমেনে আমাক হেৰি কি কয় আমাৰ মালিকৰ পইচাটো সেনেকুৱা সোমাই দিয়া পাই আমি বেয়া পাইছোঁ আৰু কিয় জানানা ইমান আশা কৰি আছিলোঁ ঘৰ আহিছি বোলে আমি চেয়াৰমেনে আমাৰ পৰাই কি পাছবুক আৰু হেৰি চব ডকুমেণ্টছগিলা নিয়ে আছে তোমাৰ পইচাটো সোমাইছি বুলি কয়। বেংকতো 4 বাৰমান গেল তাৰপিছত পইচা সোমায়ে নাই। পিছত এনেকুৱা ফাৰ্ষ্টতে সোমা নাই বুলি ভাবোঁতে সেন্দে বিচাৰিব লাগিছিল চেয়াৰমেনে বিচৰা নাই। সেইকাৰণে আমি ভাবিলোঁ চেয়াৰমেনে কৈ আছে বিচাৰিম দে মই বিচাৰিম ক'ত সোমাইছি এনেকুৱা বুলি হেৰি কৈ আছিল আৰু আমাৰ ঘৰত পইচাটো এনে খুজি আছিল পইচা 5,000 দিব লাগিব বোলে এডভান্স খুজিছিলে। তাৰপিছত আমি ক'লোঁ আৰু যদি পইচা লাগে আগতে পইচাটো সোমাই দি তেতিয়াহ'লে আমি মৰম কৰি পেলাই অলপ চলপ দিম বুলি এনেকুৱা কৈছিলোঁ আৰু আমাৰ ক'ব নোৱাৰো এনেকুৱা হ'ব পাৰে ল'ব পাৰে নহ'লে এনেকুৱা সোমাই দি নাখিনা সেন্দে ফাৰ্ষ্ট লিষ্টতে সোমাওঁতে সেন্দে গম পাব লাগিছিল যে পইচাটো যি সোমালা ফাৰ্ষ্টত ভুল হৈছে যদিও ছেকেণ্ড লিষ্টত এনেকুৱা ফটো উঠে সোমাব নালাগিছিল আৰু চেয়াৰমেনে জানবা লাগিছিল। এতিয়া আমি ইমান আশা কৰি আছোঁ ঘৰ পাম বুলি যিমান ডকুমেণ্টছ খুজি আছে সিমান দি আছোঁ নিয়ে আছে তথাপি আমাৰ ঘৰ এতিয়ালৈকে হোৱা নাই। ফাৰ্ষ্টতে আছিল আমাৰ ফাৰ্ষ্ট লিষ্টতে এতিয়া থাৰ্ডে হ'লে পাওঁ থাৰ্ড লিষ্ট হ'লে পাওঁ এনেকুৱা কৰি দিছে আমাৰ মালিকৰ পইচা। আমাৰ কি বাবু আছিল তাৰপিছত আমাৰ মালিকৰ বাবু আছে দেউতাকৰ নাম নিমিলে সেন্দৰ যাৰ তাত পইচা সোমাইছে সেন্দৰ দেউতাকৰ নাম নিমিলে এইটোত কেনেকুৱা আৰু বুঢ়াটোৰ আইডি নাম্বাৰ যি কি কয় ফাৰ্ষ্টৰ সোমাওঁতে সেন্দৰ আইডি আছে দে সেন্দৰ আইডিত আমি কিবা এটা কৰি দিম বুলি কৈছিল আৰু আমাক তথাপি আমি মনে মনে থাকলোঁ আৰু তাৰপিছতো সেনেকুৱা ৰখি আছোঁ যায়ে আছোঁ চেয়াৰমেন কি কৰিলি এতিয়ালৈকে খবৰ নাই বুলি সুধি আছোঁ আৰু চেয়াৰমেনে কৈছি সেন্দৰ আইডি আছে সেন্দক মিলাই হেৰি কৰি দিম কিবা এটা হেৰি কৰি দিম বুলি কৈছি। তাৰপিছত আমি আশা কৰি আছিলোঁ কৰি এতিয়ালৈকে নাই। তাৰপিছতো আৰু 2 দিনমান হেৰি থাকি পেলাই গিলোঁ চেয়াৰমেন তাত চেয়াৰমেনে ক'লা আৰু সেন্দৰ আইডি বোলে ৰিজেক্ট। তাৰপিছত আমি কি কৰিম যে চেয়াৰমেন হৈ পেলাই তই যদি গাঁৱৰ হেৰিটো যদি লৈ পেলাই যদি ইমান হেৰি নাই তাৰপিছত সেইটোৰ কথা জানিবৰ কাৰণে তাৰপিছত ব্লগত 3 বাৰমান গেল তাৰপিছত লগ নাপালোঁ একবাৰত বিডিঅ'ক লগ নাপালোঁ আৰু নেক্সট বাৰত গিলোঁ বিডিঅ'ত লগ পাওঁতে বোলে বিডিঅ'ই কৈছে বোলে এজনৰ তাত সুধি চাওকচোন বুলি ক'লা বোলে। তাৰপিছত সি ক'লা বোলে তাৰপিছত সোধোঁতে আৰু পইচাৰ হেৰি কি কয় পইচা দিয়া হেৰিটো
নহয় কি কয় এইটো পইচা মাৰি দিয়া মানুহটো এইটোক বোলে সি ক'লা বোলে তাৰপিছত হ'ব দে কিবা এটা কৰিম বুলি কৈছে বুলি আৰু তাৰপিছত আৰু আমি কি কৰিম তাৰপিছত গিলো আৰু একবাৰ গিলো তাতেও লগ নাপালো তাৰপিছত বিদুই এতিয়া সোমবাৰে মাতা বুলি কৈছে আৰু আমাৰ ভাইটি আৰু আমাৰ মালিকে গেছি আমি আৰু ইমান নাজানো না আৰু আমাৰ মালিকেও ইমান নাজানে পঢ়া চঢ়া নাই আমিও ইমান এটা পঢ়াত নাই তাৰপিছত দুখতে আছো ঘৰ পাম বুলি তাৰপিছত নাপালো আৰু ভাইটিক নি আছো আমাৰ মোৰ ভাইটিক নি পেলাই মই আৰু ভাবি আছো ঘৰ পাম বুলি ৰখি এতিয়াও লাগে নাই থাৰ্ড লিষ্টত গেল এতিয়ালৈকে তেওঁ খবৰে নাই তেওঁ সোমবাৰে মাতছি কি বা কয় এইটোত সরকারে কি করবো আপনি যদি চেয়ারম্যান তো কি দলের হয় কি করে কি পার্টি করে চেয়ারম্যান বিজেপিয়ে কৰে আমিওতো আছো না আমাৰ তোক এনেকুৱা ভোট দিবা নালাগিছিল না জানবা লাগিছিল সরকারে কি করবো আপনি চৰকাৰে এতিয়া দিবা লাগব আমাক কিবা এটা কৰি আমিতো ইমান খাবৰ চাবৰ নাই এতিয়া বানপানী কিমান মাটি চাটি পুতি গৈছে ঘৰ পাম বুলি ঘৰৰ আশাটো মৰি গেল এতিয়া কি হ'ব থাকবা লাগব নাকি ৰখি ৰনিন ছাৰো আমাক কি কয় ৰনিন ছাৰটো জানবাই লাগে মকলডোঙাৰ কিমান বানপানী হয় বুলি এই ছাৰে যদি বুজি নাপায় আৰু চেয়াৰমেনে যদি বুজি নাপায় চেয়াৰমেনকতো এৰি দিছে দেচোন তথাপি চেয়াৰমেনে বুজি পাব লাগছিল না এনেকুৱা কৰিব নালাগিছিল ইমান পঢ়া চঢ়া নাই আমাৰ ঘৰৰ মালিকটোও ময়ো ইমান এটা নাজানো তথাপি নাজানো হ'লেও সেইখিনি কথা ক'লো আৰু মই মানে একচুৱেলি মোক বহুখিনি ক'লাই তাৰমানে ডকুমেণ্টছ লাগে মই দি দিলোঁ পূৰা ডকুমেণ্টছ লৈ যাই ফালে কি ক'লাই মই এটা বুঢ়া নামত মোৰ নামৰে আছিলি মোৰ নাম ফাদাৰৰ নামটো মোৰ নাম বাবু ফাদাৰৰ নামটো কি বুদ্ধৰাম বড়ো এয়া মোৰ নামৰ যিখিনি ঘৰ আছিলে এজন মানুহ তাত সোমোৱাটো তাৰ নামত বাবু তাৰ ফাদাৰৰ নামটো বেলেগ চেয়াৰমেন এইটো কি কাম কৰিছে মই নাজানো এতিয়া চেয়াৰমেনটো মোক বহুতখিনি বুজি পোৱাত মই ভাবছিলোঁ মোৰ লগত বিৰাট ভাল বুলি গাঁৱৰে এইটো আনন্দ তাৰ চেয়াৰমেনৰ নামটো তাৰমানে ই ভাবছি নেকি নাপাত মই পাইছোঁ দে আজি এই চিষ্টেমত কিছুমান পইচাটো মোৰ খাব বিচাৰিছে মই জানাত মোক সদায় কিমান থকাই থাকিব লাগে মইতো কিমান দুখ বহুতে কৈছে মোক তুমি তেনে কেছ দিব পাৰবা মই কিছুমান হেৰিত কি বুলি কয় বন্ধু হিচাপে মই তাৰমানে গাঁৱৰ হিচাপে তাক একো কৰা নাই মই আজি মই ক'ব লগা বাধ্যত পৰি কিয়া কাৰণ একোৱেই নাই মোৰ ঘৰটো দেখাই পাই আছে একোৱেই নাই আমাৰ ভাইটিৰো এনেকৈ তাৰমানে কিবা পকী ঘৰ থকা বুলি তাৰমানে এতিয়া একো চিনকাল নাই তাৰ ভাইটিৰো নাই ঘৰ মোৰো নাই এতিয়া ঘটনাটি কি ঘটনাটো মই এতিয়া কি বুলি ক'ম কেতিয়া কি বুলি কয় মইতো আমাক ক'ব নাজানো নহয় কি বুলি কয় ঘটনাটো মানে ঘৰ এটা পাইছিলোঁ এতিয়া তাকে যদি ইয়াতে খাব বিচাৰে মই কি ক'ম বিদুক মই সেইদিনাখন জনাইছিলোঁ ইমান বইনাই গৈছিলে বইনাই যাই ফালে কিছুমান কথা ক'লে তাৰপিছত বিদুৱে নাচায় তাৰমানে বিদুৱে কি কৈছে অলপ মোৰ কাম নহয় এইফালে যা বুলি দুখাই দিলা তাৰে কাম এইফালে চিধা এটা মানুহ বহে ই চাই দিলা ইও কৈছিলে আমাক এই মোৰতো কাম নহয় বিদুৱে ক'লা তোক চাবা দিলা আৰু বিদুৱে কৈ তোক চাবা দিলা এনেকুৱা কওঁতে এই জোৰজবৰদস্তি চাই ফালে ক'লাই তাৰপিছত এই মানুহজনী অলপ ভয় কৰিছে তাতে অফিচতে থাকে তাৰপিছত হ'ব দে বুলি কৈছে আৰু এনেকুৱা চিষ্টেম আৰু হ'ব দে মই কিমান ৰখিম আজি কতক দিন হৈ গ'ল নামতে আহিছে বাবু মোৰ নাম কার তার কমাইছে এটা বসে এটা বুঢ়া তাৰ বাবু বুলি নামটো তোর মানুষ এই বিচিমাৰি বুলি কয় পুখুৰীপাৰ বিচিমাৰি আমাৰো পুখুৰীপাৰ মকলডোঙা বুলি কয় এনেকুৱা আৰু পইচাটো কিমান সোমালা তাতে এতিয়া 32,000 একবাৰ সোমালে আৰু ছেকেণ্ডত 48 কিমান বা সোমাইছে এনেকুৱা দুটা কিস্তি সোমালে কি ক'ম মই তথাপিও তাৰমানে কম বুলি মনতে ৰখা উচিত এইখিনি কাম কৰিব নালাগিছিল চাগে ইমান ধুনীয়াকৈ চেয়াৰমেন পাইছে চবেই ভাল হওক বুলি তাক চবেই কামনা কৰিছিল লাষ্টত যাই কি কৰলা এক বছৰ যোৱাৰ পাছত তাৰমানে নিজকে কি বুলি ভাবে তাৰমানে মই আজিয়ে পাইছোঁ দে
মই অকলে গোটেই খাম এইটোৱে ভাবি ফালে তাৰমানে কাম কৰি আছে ই এতিয়া বেলেগক চিনি নাপাওঁ হ'ল তাৰমানে ই এনেকুৱা হ'ব নাগিছে চেয়াৰমেনে বহুতে ভাবছিলি তাক আনন্দক চেয়াৰমেনক এনেকুৱা যি কৰিব কোনো নাজানে তাক এতিয়া চবেই বেয়া পাইছে তাক এতিয়া মই ক'লে ই কান্দব এতিয়া ই কান্দব লাগব বাধ্যৰে পৰিব ই মই যিখিনি ক'ম এতিয়া প্ৰথম তাৰমানে এই কি বুলি কয় ঘৰৰ হেৰিটোত পইচা খুজিছিল ময়ো দিম বুলি কৈছিল তাৰপিছত ই কি কৰিলা পইচা নেদৰ কাৰণে কিজানি ঘৰটো মোক হেৰি নকৰলা নেকি এইটো যদি ভাবে কি হ'ব তাৰ অৱস্থাটো 10,000 খুজিছিল মোৰ হাতত মই দিম দেই বুলি কৈছিলোঁ তাৰপিছত ঘৰো নাই কিবাও নাই তাৰপিছত যাই এনেকৈ 1 মাহ পাছত মোক তাৰমানে ইফালে আছোঁ তোৰ ঘৰ খুমচি দে লিখিও দিলা বেচেৰাই তাৰপিছত বেংকত গেলিতো পইচাই নাই মেনেজাৰে কি ধুনীয়া ক'লা তোৰতো পইচাই সোমোৱা নাই বুলি ক'লা মই লাষ্টতে আহিলোঁ তাৰপিছত মই এনেকৈ থাকলোঁ আকৌ তাক ক'লোঁ চেয়াৰমেনক আহি পেলাই এই পইচাই সোমোৱা নাই বুলি সেই কি হ'লে এনেকৈ উঠিছে চেয়াৰমেনে কি হ'ল মানে ইয়ে জানিব মইতো ইমান নাজানো যে এনেকৈ তাৰমানে কৰি আৰু একদিন ফটো চটো নি আছে মোৰ পৰা ময়ো দি আছোঁ আমি নাজানাৰ কাৰণে ইহঁতকে দি আছোঁ ইয়াতে তাৰমানে আকৌ নি পেলাই আকৌ একদিন আকৌ লিখি দিলে তাতেওতো পইচা নাই 2 বাৰ মোক লাজ কৰলা তাৰপিছত মই তাৰমানে ইমান এটা হেৰি কৰা নাই তথাপি তাক মনে আছোঁ থাকি তাৰপিছত 2 দিনমান পাছত আকৌ ডকুমেণ্টছ বিচাৰিলাম মোৰ আকৌ ফটো লগাইছিল দিলোঁ মই ফটো এনেকৈ এইখিনি কৰি এতিয়া মই এনেকৈ থাকিব লগা হ'ল ঘৰটো ওলিয়াই গ'ল মোৰ নামৰ ঘৰটো মোৰো বাবু আছিল মোৰ নাম ফাদাৰৰ নাম বুদ্ধৰাম বড়ো এনেকুৱা হৈ পেলাই এতিয়া তাৰ বুঢ়াটো বাবু ফাদাৰৰ নামটো মিলে তাৰ মোৰ আইডিৰ পইচাটো তাতে কি কাম কৰি পেলাই আনন্দই কেনেকুৱা ভৰাই দিলা বুঢ়াৰ তাৰ না খাইছিয়ে না বুঢ়াৰ তাৰ ভৰাইছি এইখিনি কথা নাজানো আৰু মই এইখিনি এনেকুৱা কৰিব নাগিছিলি ইমান কি বুলি কয় ইমান এনেকুৱা হ'ব বুলি মই আনন্দক জীৱন ভাবাই নাছিলোঁ মই আজি মই গেলি ভালকৈ আলোচনা নকৰে কি বুলি কয় গালি পাৰবা খোজে ধৈৰ্যই নাই তাৰমানে লগত গৈছোঁ মই একবাৰ বিদ্যুৎ ছাৰে ক'লা কি এইখিনি কাগজখিনি লৈ পেলাই আমি এইটো চাওকচোন বুলি ক'লোঁ তাক এতিয়া এইফালে দুখাই দিলে বিদ্যুৎ ছাৰে এইফালে দিয়কচোন আৰু এজনো ক'লা মোৰতো কাম নহয় বিদ্যুৎ ছাৰৰে কাম ভাইটি খঙে ওলা বিদ্যুৎ ছাৰে আপোনাক চাব দিলা আৰু আপুনি বিদ্যুৎ দুখাই দিলে তাৰপিছত আন বুলি ক'লে চাই পেলাই বস্তুটো ইয়াতে এনেকৈ চাই পেলাই অলপ চক খাইছি মোৰ একো দায় নাই দেই বুলি কৈছে এজনে কি নাম আছিলতো নাজানো মই তাৰপিছত বিদ্যুৎ তাৰমানে সেইদিনাখন তাৰমানে বিদ্যুৎ ফাঁচাকৈ কথা পাতলা দুটাই এনেকুৱা আমি আৰু ওলাই আহিলোঁ এইখিনি কথা আমি গম নাপালোঁ বিদ্যুৎ ছাৰো অলপ লাগছি গাত নলগা নহয় আৰু ইটো ভয়ে কৰিছে মোৰ একো দায় নাই দেই বুলি কৈ দিছে চাৱা মানুহটো বিদ্যুৎ ছাৰৰ এইটো বুলি কৈছে তেতিয়া ফুচু ফুচা কথা পাতি পেলাই কি কৰলা এইটো মই নাজানো আৰু তাৰপৰা মই আৰু এনেকৈ ওলাই আহিলোঁ ইমেক নাজানো ইমেক জনাব লাগছিল ইটোত চেয়াৰমেনে কৈছে তাৰমানে কি বুলি কয় লাষ্ট কিস্তিটো দিম তক এতিয়া জব কাৰ্ডৰ কিবা দিম আৰু IBS দিম কিবা দিম এইটো কৈছে এইটো কেনে হ'ব এইটো ময়ে মৰিম দেখোন এইটো এইটোতো যুক্তিৰ কথা নহয় ইমান জানি পেলাই এইখিনি ভুল কিয় কৰে আমাৰ ইটো না ৰঙিয়ানে মই নাজানো না ইমান